নমস্কাৰ মোৰ নাম শ্ৰী সুভাষী শৰ্মা মই শিৱসাগৰ জিলাৰ হলগুৰি গাঁৱৰ বাসী মই ইণ্ডিয়ান বুকছ অফ ৰেকৰ্ডত 2023 চনৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডৰ কিতাপটো মোক দিছিলে 8টা যন্ত্ৰৰ বাবে তাৰ ভিতৰত আছে মৰণামৰা যন্ত্ৰ ৰুটি বেলা সব্জি কটা উচ্চতা জোখা আৰু এখন পানীত চলা চাইকেল এনেধৰণে 8টা মডেলৰ ওপৰত মোক এই কিতাপটো দিয়া হৈছিলে এই যিখন পানীত চলা চাইকেল এই পানীত চলা চাইকেলখন মই নিৰ্মাণ কৰিছিলোঁ নিজৰ আত্মসন্তুষ্টিৰ বাবে আৰু মনোৰঞ্জনৰ বাবে কিয়নো মই এই কামসমূহ কৰি অত্যন্ত সুখ অনুভৱ কৰোঁ সৰুৰে পৰা মই এই দিশটোৰ লগতো জড়িত হৈ আছিলোঁ যিহেতুকে আৰু এই চাইকেলখন বনাওঁতে মোৰ প্ৰায় 10,000 টকা খৰচ হৈছিলে যদিহে আমি ইয়াৰ আৰু উন্নত মানদণ্ডৰ কৰোঁ তেনেহ'লে ই নিশ্চিতভাৱে বানপীড়িত অঞ্চলৰ বাবে সহায়ক হ'ব হয় আমি দেখা পাইছোঁ যে চৰকাৰে বিভিন্ন ধৰণৰ ক্ষেত্ৰত আঁচনিসমূহ লৈছে কিন্তু মই এটাই অনুৰোধ জনাম মই নিজৰ ব্যক্তিগতভাৱে ক'বলৈ যোৱা নাই কিয়নো মই এষাৰি কবিতা কৈছোঁ যে অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলি কণা মই এনেকুৱা বহুতো ধূলি আছে যিবোৰ আমাৰ অঞ্চলসমূহত বিচৰিত হৈ আছে তেওঁলোকক উলিয়াই আনি এখন মঞ্চত যাতে চৰকাৰে উপস্থাপন কৰিব পাৰে তেওঁলোকক সুবিধা দিয়ে যাতে এই বিষয়টোৰ ওপৰত তেওঁলোক আগবাঢ়ি যাব পাৰে মই চৰকাৰৰ প্ৰতি এইটোৱে অনুৰোধ জনাম